গুড মৰ্নিং সকলোকে পুনৰ এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু কালি যিহেতু দমাহীৰ কাৰণে সকলোৱে এসাঁজ লগে ভাগে খালোঁ আৰু তাৰ পিছত এয়া আমি ভেলাঘৰত জুই পুৱাবলৈ বুলি আহিছোঁ আৰু এয়া ঘৰৰ পৰা লৈ অহা প্ৰসাদবিলাক সকলোৱে ইয়াত থৈ আছে মই জোতা পিন্ধি অহাৰ কাৰণে সেই খুৰাজনক থ'বলৈ দিলোঁ আৰু আহিয়ে এনেকৈ ভেলাঘৰত জুই দিবলৈ বুলি ওলাইছে বাৰু পলমকৈ হ'লেও আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মেজিৰ জুয়ে যেন আপোনালোক সকলোৰে জীৱনটো উজ্জ্বলাই তোলে তাৰে কামনা কৰিছোঁ আৰু জুইকুৰা যিমানে দপদপকৈ জ্বলি উঠিছে সিমানে মেজিটোৰ ওচৰলৈ গৈছোঁ যিহেতু ঠাণ্ডা বহুতখিনিয়ে পৰিছে আৰু তাৰে পিছতে ইনষ্টাগ্ৰামত আপলোড দিব পৰাকৈ 2 কপিমান ফটো উঠিলোঁ আৰু কিবা এটা অনুষ্ঠান পাৰ্বণত আহিলে ফটো 2 কপি উঠিবলৈ পালে ভাল লাগি দিয়কচোন হয়নে নহয় গাইজ আৰু এইফালে আহিছোঁ নেক্সট এটা ভেলাঘৰত এয়া আমাৰ ল'ৰাসকলে ৰখি আছে ভেলাঘৰত জুই দিব বুলি আৰু এয়া ভেলাঘৰৰ গৰাকীজনে এয়া জুই দিবলৈ ওলাইছে আপোনালোকে বাৰু ভেলাঘৰৰ জুই পোৱালেনে এটা কমেণ্ট কৰি জনাবচোন মই পিছে 2টা ভেলাঘৰৰে জুই পোৱালোঁ আৰু এই ভেলাঘৰটো দপদপকৈ জ্বলি ছাই হৈ গ'ল তৎক্ষণাতে আৰু ইহঁতবোৰ হ'ল আমাৰ লগৰে চেমনীয়া ল'ৰাসকল আৰু ইহঁতে সদায় কৈ থাকে আমাকো মিনি ব্লগত উঠাবি বুলি ইহঁতক উঠাবৰ মানে চান্সে নাপাওঁ মানে নালাগে বুলি কৈ দিয়ে আৰু আজি এনেকৈয়ে এবাৰ উঠাই ল'লোঁ সকলোকে বাৰু 2টা ভেলাঘৰত জুই পুৱাই এটা ঘৰলৈ বুলি আহি আছোঁ আৰু এতিয়া ঘৰত যাই মাঘী বন্তা খাব লাগিব মানে ৰাতি দমাহীৰ দিনাখন ৰাতি বনাই থোৱা ভাত মানে পিছদিনাখনে ৰাতিপুৱা খাব লাগে বোলে তাকে মাঘী বন্তা বুলি কয় তাকে আহি পেলাই কেইটামান মানে বাৰাণ্ডাতে ৰ'দত খাই ল'লোঁ আৰু এয়া আবেলি সময়ত মন্দিৰত মিটিং চলি আছে মানে এইটো বছৰত কোনে কিমান পইচা সুতত নিলে তাৰে মিটিং বাৰু আজি মিনি ব্লগটো ইমানখিনিয়ে পুনৰ এটি নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই